উপস্থিত থকা লংকা সৰ্বজনীন নামঘৰ এই মঞ্চত বহু দূৰৰ পৰা আহি ইয়াত প্ৰকাশ কৰিছে। এইটোৱে ভাল লাগিছে। আগলৈ যাতে ভৱিষ্যত সবেও একান্ত ভকত সভা নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱৰ সদা বকীয়া কথা বৈকুণ থক পৰি হৰি দুগুৰি হৃদয় আকাশৰে সাক্ষাৎ কথা সবেও যাতে কাম ক্ৰোধ লোভ মোহ ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ দূৰ কৰি সমস্ত জীৱ একাত্মা দেখি আপোনালোকৰ দাস বুলি লৈ কিবা কৰে যাতে প্ৰাৰ্থনা হৰি
মন্ত্ৰীবৰ মই তোক জানো মই কিয় জানো কর্ণদত্ত রাজার সন্তান নামর ধুমারিত বুঝছে ফিরছে বলে পরাক্রমী বীরময় এই রাইজর সুবরা ওঠান আগন্তুক মহারাজ আরতি এই মহারাজ মৃগয়ার ভাবে মন হচ্ছে ব্যাকুল ওলা সেনাপতি আমি গীতাৰ পৰা অনুমতি লৈ যাত্ৰা কৰোঁ মৃগয়ালৈ মহাৰাজে অনুমতি দিলেও মন্ত্ৰী জানো অনুমতি দিব মন্ত্ৰীৰ অনুমতি অবিহনে মহাৰাজে আজিলৈকে কোনো কাম কৰা নাই মন্ত্ৰী মন্ত্ৰী যত মানে সেই অনৰ্থকৰ মূল এই বৃদ্ধ মন্ত্ৰী এইবাৰ মন্ত্ৰী অৰণ্যৰণী বন্য হস্তীৰ দ্বাৰা মৃত্যু সদা তেনে কৰিলে মোক উপদেশ দিয়াৰ চেষ্টা নকৰিবা নালাগে তেতিয়াৰ পৰা এই মুহূৰ্ততে অনুমতি লৈ যাওঁ আমি মৃগয়াৰ দিশলৈ পুত্ৰৰ সেৱা গ্ৰহণ কৰিম পিতা মই মৃগয়ালৈ যাবলৈ ওলাইছোঁ তুমি এতিয়াও নাজানো বাচ্চা তুমি জানাই বাচ্চা মৃগয়াত অৰণ্য বিষয়ে কৰিবলৈ
ঋষি মুনিসকলে তপ কৰি থাকে তুমি কেনেবাকৈ জীৱ-জন্তুৰ পৰা মুক্তি পালেও কিবা কাৰণত যদি তুমি ঋষিৰ ৰূপত পৰা বৰ বেয়া কথা হ'ব বাবা। বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰা মহাপুৰুষলৈ ক্ষমা। উপদেশৰ মোক প্ৰয়োজন নাই, লাগে মোক অনুমতি। অনুমতি দিব নিদিয়ে। পিতৃ হলেও গণদত্ত ৰজা ৰজাৰ ৰাজআজ্ঞা পালন কৰাটো প্ৰজাৰ কৰ্তব্য আৰু পুত্ৰ হলেও তুমি ৰজা, গতিকে তুমি ৰাজআজ্ঞা পালন কৰিবই লাগিব। তোমাক মই নিগুৱেলি যাব নিদিওঁ বাছা। যদি তুমি মোৰ আদেশ অমান্য কৰা তেনেহ'লে মই তোমাক মই ত্যাগ কৰিব লাগিব। কোনো আক্ষেপ নাই পিতা। তই কি হ'ল?
কিয় সৌভাগ্য দাদাৰ সন্মুখত কৰিছে উৎসৱ? কিয় দিছে দাদাৰ মনত কষ্ট? কষ্ট মোৰ হোৱা নাই ভাতৃহঁত। কেৱল তোমালোকৰ এই দুখৰ কষ্ট দেখি মোৰ অন্তৰত লাগিছে বিষাদ। অন্তৰত যি মোৰ দাবানল জ্বলিছে অহয় নিশে এই মুহূৰ্ততে মই কৈ যেন যুদ্ধৰ পৰা সেই ঠাইত পলায়ন কৰিলো। কিন্তু তোমালোকৰ সহায়ত সেয়াও হৈ উঠিব ভাতৃহঁত। কিন্তু সত্য বস্ত কলংক বুজাম কেনেকৈ বুজাম কোৱা? গতিকে ধৈৰ্য্যৰ এই বিপদৰ তোমালোকৰ সন্মুখীন হ'ব লাগিব ভাতৃহঁত। দ্ৰৌপদী, ভীম, অৰ্জুন, তোমালোক যোৱা। দুয়োজনে গৈ এই ফল-মূলৰ সংগ্ৰহ কৰালৈ কেতিয়া এই দুঃখ নিদোষ মোচন কৰিবা প্ৰভু? কেতিয়া মোচন কৰিবা? এই দৰ্শকৰ নৱধৰ প্ৰতিজ্ঞা মোৰ কেতিয়া পূৰণ হ'ব? কেতিয়া পূৰণ হ'ব? হে কৰুণা সাগৰ, মোৰ মনৰ আশা পূৰণ কৰা প্ৰভু, পূৰণ কৰা, পূৰণ কৰা, পূৰণ কৰা। সৌৱা, কোনোবা দুজন এফালে আহিব লাগিছে। হয়তো দুজনে এফালে আহিব লাগিছে। দুজনে আহি আছে। ভাই অৰ্জুন, এনেকুৱা লাগিছে আমি দুধফুল অৰণ্যৰ মাছ পালো। হয় দাদা, বহু পলম হৈ গ'ল। দাদা যুধিষ্ঠিৰ আৰু ভাইহঁতে চাগৈ আমালৈ বাট চাই আছে। ব'লা আমি উভতি যাওঁ। হয় দাদা। ৰক্ষা কৰা! উদ্ধাৰ কৰা মোক! মোক উদ্ধাৰ কৰা! ৰক্ষা কৰা! উদ্ধাৰ কৰা মোক! প্ৰথমে এজন পুলিচ হেল্প কৰা। মোক উদ্ধাৰ কৰা! ভয় নাই ৰমণী, এই যিমানজন ভাগৱত
মুখে কৈছে মোৰ হেনো মৃত্যু হ'ব। মনুষ্যৰ হাতত কিন্তু এটা কথাই মোৰ মন কৰিছে ব্যাকুল। হেমাৰ পত্নী মোৰ মন মই বুজিব নোৱাৰিলোঁ। হেমাৰ পিতৃ অচিনৰ ৰজাক মৰম কৰিছিলোঁ। তাৰে প্ৰতিশোধ ল'বৰ বাবে হেমাই মোৰ মৃত্যুৰ কৌশল ৰচনা কৰিছে। নাই, হাস্যকৰৰ মৃত্যু হবাই নোৱাৰে। নাই, বিলম্বই ঘটাব বিধি। যাওঁ, যাওঁ মই হেমাৰ সমিতি। হেমা! মন্ত্ৰীবোৰ মই বৰ ক্লান্ত হৈ পৰিছোঁ। মন্ত্ৰীবোৰ মোৰ বাবে মোৰ অলপ আহাৰৰ ব্যৱস্থা জানি বুজিও তুমি কিয় এনেকৈ প্ৰশ্ন কৰিছা? যজ্ঞ নৈকট্য দেৱতাৰ বাবে, মনুষ্যৰ তত্ত্ব নহয়। মন্ত্ৰীবোৰ দেৱতাৰ সত্যাগ কৰা মোৰ আদেশ। অগস্তি আশ্ৰমৰ পৰা মোৰ বাবে দৈবত্য সংগ্ৰহ কৰি আনাগৈ। উপদেশৰ কোনো প্ৰয়োজন নাই। মোৰ আদেশ তুৰন্তে গৈ অগস্তি আশ্ৰমৰ পৰা মোৰ বাবে দৈবত্য সংগ্ৰহ কৰি আনা। যজ্ঞৰ সকলো সম্ভাৰ যোগাৰ কৰি তেন্তে যজ্ঞৰ আৰম্ভ হ'ব। আমার আশ্রমত চিনি পাইছ হা বাপুদা
ইমান করে মন্দিরে পাহিল মনির যজ্ঞ প্রাণজ্ঞ সংগ্রহ করে আনিবা আৰু মনিৰ তত্ত্ব সুন্দৰ কৰি প্ৰধানমন্ত্ৰী অহনাপতি বিপদৰ কথা কৈ পাৰে পাৰে বাধা নিদিবা মই তোমালোকৰ দৰে হিন্দু আৰু কাপড় নহয় এই কথা নিয়ে এই ধূমৰেক্ষক কেনেকৈ বিমুখ কৰে পাতালৰ Olá,
সকলো কাৰ্য আনন্দ চলিব লাগিব সিদ্ধান্ত কৰি হলে জয় হরি দিনা তো
ৰক্ষা কৰা মোকে শাস্তিৰ পৰা মুক্তি দিয়ক মোক উদ্ধাৰ কৰক উদ্ধাৰ তথাপি যদি যিদিনাই তই ভগৱন্তৰ লগত সেইদিনাই যজ্ঞৰ এডাল ধূপ কাঠিৰে তোক ভগৱন্তৰ দিব মুক্তি